हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल সকলোৰে স্বাগতম জনাইছো আশা কৰো সকলোৰে ভাল আৰু মোৰ বহুতো বেছি ভাল আৰু আজি 18 সেপ্টেম্বৰ সোমবাৰ সকলোৱে জানে আজি বিশ্বকৰ্মা পূজা তো ৰাতিপুৱাই উঠি ধুনিয়াকৈ ৰুম চুম চাফা কৰি উঠি এতিয়া ধুনিয়াকৈ গা পা ধুই মিলি অকণমান বসন্তীখন পূজা কৰিম তাৰে পিছতে আমাৰ অফিচৰ পিনে ওলাই যাম আৰু আপোনালোকে সকলোৱে অকনো স্কিপ নকৰি ভিডিঅটো শেষলৈকে চাই থাকক ক'ত ধুনিয়াকৈ কি দেখুৱাব পাৰো আজি একফালৰ পৰা ধুনিয়াকৈ দেখাবলৈ ট্ৰাই কৰিম মোৰ অফিচৰ ফালেও যাম আৰু অফিচত আমাৰ তাত যেহেতু পূজা হয় ডাঙৰকৈ তো তাতো অকণমান দেখুৱাবলৈ আপোনালোকক ট্ৰাই কৰিম তো বলক ভিডিঅটো গাইজ ফাইনেলি গাড়ীখন ধুই মিলি পুৰা একদম ক্লিয়াৰ আৰু চাওক আজি বহুত ধুনীয়া লাগি আছে ধুনীয়া মানে অলপ চাফা লাগিছে তো আৰু মৌ গা পা ধুই ধুনীয়াকৈ তাক পূজা পাতি কৰি মিলি আমাৰ অফিচৰ পিনে ওলাই যাম আপোনালোকে কোনো স্কিপ নকৰি ভিডিঅটো শেষলৈকে খালি চাই থাকক বহুত ইণ্টাৰেষ্টিং হ'ব আজি তো বলক ভিডিঅটো এনেকৈ আমি গাইজ ওলাই আহিলোঁ ফাইনেলি আমাৰ ৰুমৰ পৰা আৰু আমি গৈ আছোঁ আমাৰ অফিচলৈ বুলি কিন্তু গাইজ আজি ইমান বেছি ৰ'দ দিছে মানে একেবাৰে ওলাব মন নাছিলে কিন্তু নগ'লেও নহয় যাবতো লাগিবই কাৰণ পূজা যেহেতু অফিচত পাতিছে তেনেকৈ যাবতো লাগিব তো তাৰ কাৰণে ওলাই আহিছোঁ তো বলক গাইজ ৰ'দ দিলেও গৰম লাগিলেও আৰু এনেকৈ আহি আমি ফাইনেলি আমাৰ অফিচ পাই গ'লোঁ আৰু অকণমান এনেকৈ যাব লাগিব খোজকাঢ়ি কিনে আগলৈকে তাৰে পিছত আগত পূজা হৈ আছে তো চাওক কেনেকৈ বহুত গাড়ী আছে ইয়াতে এতিয়াও বহুত গাড়ী যোৱাই নাই পূজাৰ কাৰণে এইবিলাক গোটেই গাড়ী ফুল আছিলে মানে গোটেইবিলাক গাড়ী ওলাই গৈছে পূজাৰ আগত আৰু এইবিলাক বাকী আছে আৰু ফাইনেলি আমি ইয়াতে আহি পালোঁ পূজা কৰি আছে মানে চাওক ইয়াতে পূজা পাতল কৰি আছে মানে পণ্ডিতজি আছে আৰু পিনে এনেকৈ মানুহবিলাক বহি আছে সকলোবোৰ এনেকৈ আৰু ইয়াতে পূজা কৰি আছে চাওক আৰু গাইজ এইফালে এয়া ধুনীয়াকৈ টেবুল পাৰি কিনে ৰেডি কৰি থৈ দিছে ইয়াতে খিচাৰি খুৱাব আৰু এইফালে ফুচকা দি আছে তো ফুচকা খাবৰ কাৰণে আমি গৈ আছোঁ তো ফুচকাটো মোৰ বহুত বেছি ফেভাৰেট তো বলক ধুনীয়াকৈ ফুচকাটো মই ফাৰ্ষ্টে খাই লওঁ তাৰে পিছত আপোনালোকক আকৌ কথা পাতি আছোঁ গাইজ বহুত টাইম অপেক্ষাৰ পিছত খিচাৰি আৰু আমাক বেঙেনা ফ্ৰাই দি দিলে তো আৰু 4-5টামান আইটেম আছে লগতে তো আপোনালোকক দিয়াত লেট হোৱাৰ বাবে দেখুৱাব পৰা নাই তো মই আইটেমকেইটাৰ এবাৰ নাম কৈ দিছোঁ বেঙেনা ফ্ৰাই পাপৰ তাৰপিছত বিলাহী টপ আৰু পনীৰ আৰু চব্জি আৰু এনেকৈ আছিলে আইটেমকেইটা আৰু আপোনালোকক যেনেকৈ কৈছিলোঁ মই তেনেকৈ ভিডিঅ'টো কৰিব নোৱাৰিলোঁ বাৰু যা নহওক গাইজ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকলৈ বহুত ধন্যবাদ আৰু আপোনালোকৰ এটা লাইক আৰু কমেণ্টে মোক বহুত উৎসাহিত কৰে লগতে আপোনালোকে মোৰ চেনেলটো লাইক এণ্ড কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ কোনো নাপাহৰিব তো আন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিলৈ আজিলৈ লৈছোঁ বাই হাঁহি থাকক এণ্ড সুখত থাকক ধন্যবাদ।